মালয়েছিয়া, ব্ৰুনেই আৰু ইণ্ডোনেছিয়া মুছলমান বহুল দেশ হৈ পৰা কাৰুকাণ্ডবোৰ দেখি ম্যানমাৰবাসীয়ে মুছলমানক লৈ এটা অহেতুক আশংকা পুহি ৰখাও দেখা যায়। সেয়ে মুছলমান মানে বিপদ ৰূপে চোৱা ট্ৰেণ্ড এটা তাত বহু আগৰে পৰা চলি আহিছে। ইয়াকে সুযোগ হিচাপে আদায় কৰি আহিছে এছাম দল সংগঠনে। বাংলাদেশৰ গাতে লাগি থকা এইখন ম্যানমাৰ। পূৰ্বতে বুৰ্মা ৰূপে পৰিচিত ম্যানমাৰৰ এইটো অঞ্চলৰ নাম ৰাখাইন, যাৰ পূৰ্বৰ নাম আছিল আৰাকান। 2017 চনলৈ ইয়াতে অধিকাংশ ৰোহিংগীয়া মুছলমানে বসবাস কৰি আহিছিল। বৰ্তমান বাংলাদেশৰ শৰণাৰ্থী শিবিৰত জীৱন কটাবলগীয়া হৈছে। অৱশ্যে কেৱল 2017 চনতে নহয়, তাৰ পূৰ্বে 1968, 1991, 2012 চনতো ৰোহিংগীয়া মুছলমানৰ সৈতে তেনেধৰণৰ সংঘাত দেখিবলৈ পোৱা গৈছিল। এইবোৰৰ ভিতৰত 2017 চনত হোৱা মিলিটেৰী অপাৰেশ্যন আটাইতকৈ নিৰ্মম আৰু মানৱতাক লজ্জিত কৰা বিধৰ আছিল। 2017 চনত হোৱা সেই মিলিটেৰী অপাৰেশ্যনক ক্লিয়াৰেন্স অপাৰেশ্যন অৰ্থাৎ চাফাই অভিযান নামেৰে নামাকৰণ কৰা হৈছিল। ঘৰে ঘৰে গৈ যাক যেনেকৈ পাইছে বন্দী কৰোৱা, আৰ্মীৰ লগত হতাহতি কৰিলে নিৰ্মম ৰূপত গলিয়াই নিধন কৰা বা চোকা অস্ত্ৰৰে হানি খুচি মাৰি পেলোৱা, মতা মাইকী ডেকা বুঢ়া কোনো বাছ বিচাৰ নাৰাখি লাঠিয়ে কোবাই কোবাই এফালৰ পৰা ঘৰৰ পৰা খেদি দিয়া বা জুই লগাই দিয়া ঘটনা 2017 চনত ম্যানমাৰত সহজলভ্য হৈ পৰিছিল। অভাৰ চেঞ্চিটিভ হোৱাৰ বাবে সেই ভিডিঅ' ফুটেজৰ বেছিভাগেই ইণ্টাৰনেটত উপলব্ধ নহয়। উক্ত ঘটনাৰ পাছতে বিশ্বৰ বহু আগশাৰী মানৱ অধিকাৰ সংগঠনে সেই সময়ত ম্যানমাৰৰ প্ৰশাসনক সমালোচনা কৰাই নহয়, ধিক্কাৰো দিয়া দেখা গৈছিল। এতিয়া প্ৰশ্ন হ'ল, কোন এই ৰোহিংগীয়া মুছলমান? সিহঁতৰ ইতিহাস কি? কিয় ম্যানমাৰৰ পৰা খেদি পঠিওৱা হ'ল? ইতিহাসৰ পাত লুটিয়ালে পাওঁ, ম্যানমাৰৰ আৰাকান নামৰ এই অঞ্চলটো, যাৰ বৰ্তমান নাম ৰাখাইন, 1784 চনত ম্যানমাৰৰ ৰজা বৌদাপাৱে আক্ৰমণ চলোৱা আগলৈ ম্যানমাৰৰ পৰা স্বাধীন আছিল। এছাম ইতিহাসবিদৰ মতে সেই আৰাকান অঞ্চলত মুছলমানসকলৰ প্ৰৱেশ ঘটিছিল 8ম শতিকাতে, অৰ্থাৎ আজিৰ পৰা প্ৰায় 1200 বছৰ পূৰ্বে। 15-16 শতিকাৰ ভিতৰত সেই মুছলমানৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পাই আৰাকানিজ মুছলমান নামৰ সমুদায় এটা গঢ় লৈ উঠিছিল। 1784 চনত সেই সময়ৰ ম্যানমাৰৰ ৰজা বৌদাপাৱে এই অজুহাত দাঙি ধৰি মুছলমান বহুল এই আৰাকানত আক্ৰমণ চলাইছিল যাতে ভৱিষ্যতে সমগ্ৰ ম্যানমাৰত ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰত বাধা আৰোপ কৰিবলৈ সক্ষম হয়। মোটামুটি ম্যানমাৰত মুছলমানক লৈ আপত্তি আজিকালি নহয়। মুখে মুখে প্ৰচলিত প্ৰবাদ মতে 1800 শতিকা মানত আৰবী বেপাৰী এদলে ম্যানমাৰৰ ৰামৰি নামৰ দ্বীপটোত খোজ থবলৈ সক্ষম হৈছিল। তাত প্ৰৱেশ কৰিয়ে মুছলমান বেপাৰী দলটোৱে তাত থাকিবলৈ স্থানীয় ৰজাৰ ওচৰত ৰহম কৰিবলৈ অনুৰোধ কৰিছিল। আৰবী শব্দ ৰহমৰ অৰ্থ হৈছে দয়া। সেই ৰহম শব্দটোৱেই পাছলৈ স্থানীয় লোকৰ মাজত ৰহাং নামেৰে জনাজাত হৈ পৰিছিল। সেই ৰহাং শব্দৰ পৰাই ৰোহিংগীয়া শব্দটোৰ উৎপত্তি হোৱা বুলি বহুতে ক'ব খোজে। আন এজনৰ মতে আফগানিস্তানৰ পৰা অহা ৰোহা জাতি মানুহক বুজাবলৈ ৰোহিংগীয়া শব্দটো ব্যৱহাৰ কৰা হৈছিল। তাৰে আন এছামৰ মতে ৰোহিংগীয়া শব্দটো ৰুহ শব্দৰ পৰা আহিছে। সংস্কৃত ভাষাত ৰহ মানে পৰ্বত। ইয়াৰে ভিতৰত কোনটো সূত্ৰ শুদ্ধ সেয়া আজিও স্পষ্ট নহয়। 17 শতিকা মানত এই অঞ্চলত বাস কৰা মুছলমানৰ মাজত সাহিত্যিক, পণ্ডিত আদি পোহৰলৈ অহা কথা ইতিহাসত পোৱা যায়। এয়া আছিল ম্যানমাৰত বাস কৰা ৰোহিংগীয়া মুছলমানৰ ঐতিহাসিক পটভূমি। উল্লেখযোগ্য যে ম্যানমাৰত 8টা মুছলমান জনগোষ্ঠীয়ে বিৰাজ কৰে। তাৰে ভিতৰত ৰাখাইন অঞ্চলত বাস কৰা ৰোহিংগীয়া মুছলমান সংখ্যা ফালৰ পৰা অধিক। এই 8টা মুছলমান জনগোষ্ঠী ক্ৰমে জাৰবাদিছ, পান্থাইছ, মাৱেডু মুছলিম, কামান, বামাৰ্ছ, তাম্বুকিয়াছ, পাঠানছ আৰু ৰোহিংগীয়া। ৰাখাইন নামৰ অঞ্চলত 2টা মুছলমান জনগোষ্ঠীয়ে বাস কৰিছিল, কামান আৰু ৰোহিংগীয়া। কামানসকলৰ মাতৃভাষা আৰাকানিজ আৰু বুৰ্মিজ। সিহঁতৰ সামাজিক পৰম্পৰা, ৰীতি-নীতি বৌদ্ধ ধৰ্ম তথা ম্যানমাৰৰ দেশীয় পৰম্পৰা তথা ৰীতি-নীতিৰ সৈতে যথেষ্ট মিল আছে। কিন্তু ৰোহিংগীয়া মুছলমানসকলৰ ভাষা আৰু সামাজিক পৰম্পৰা ম্যানমাৰতকৈ বেছি বাংলাদেশৰ ভাষা সংস্কৃতিৰ সৈতেহে মিল দেখিবলৈ পোৱা যায়। এনেবোৰ কাৰণৰ বাবে সিহঁতক ম্যানমাৰৰ চৰকাৰে বিদেশী ৰূপে বিবেচনা কৰি আহিছে। উল্লেখযোগ্য যে ম্যানমাৰ চৰকাৰে এখন নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিছিল। আইনখনৰ জৰিয়তে 135টা জনগোষ্ঠীক খিলঞ্জীয়া ৰূপে বিবেচনা কৰা হৈছিল, য'ত কামান মুছলিম সকলো পৰে। তাৰ বিপৰীতে ৰোহিংগীয়া মুছলমানক সেই 135টা জনগোষ্ঠীৰ পৰা পৃথকে ৰখোৱা হৈছিল, অৰ্থাৎ বিদেশী ৰূপে বিবেচনা কৰা হৈছিল। উল্লেখযোগ্য যে সেই আইনখনত নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1924 চনটোক ধৰা হৈছিল, যিসকল 1924 চনৰ আগতে অহা প্ৰমাণ দেখুওৱাত ব্যৰ্থ হৈছিল। 1882 চনৰ পৰা সিহঁতৰ পৰা চৰকাৰী সা সুবিধাসমূহ কাঢ়ি নিয়া হৈছিল। এইখিনিতে উল্লেখযোগ্য যে 1924 চনৰ পৰা 1948 চনলৈ ম্যানমাৰৰ শাসনভাৰ ব্ৰিটিছসকলৰ হাতলৈ গুচি গৈছিল। ম্যানমাৰ প্ৰশাসনৰ দাবী যে ব্ৰিটিছৰ দিনতে ব্ৰিটিছ অফিচাৰৰ তত্বাৱধানত বাংলাদেশৰ পৰা এই ৰাখাইন অঞ্চললৈ বুজন সংখ্যক শ্ৰমিক
অনা হৈছিল। সেই শ্ৰমিকবোৰ পাছৰ পৰ্যায়ত তাতে নিগাজিকৈ থাকিবলৈ লৈছিল। সেয়ে ম্যানমাৰ প্ৰশাসনে সিহঁতক সন্দেহযুক্ত নাগৰিক ৰূপে বিবেচনা কৰি আহিছে। আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ প্ৰশাসনে ৰোহিংগীয়া মুছলমানসকলক এই আশ্বাস দিছিল যে যদি বিশ্বত জাপানক পৰাস্ত কৰিবলৈ সক্ষম হয়, বিনিময়ত ৰাখাইন তথা আৰাকানত বাস কৰা মুছলমানলৈ এখন সুকীয়া দেশৰ ব্যৱস্থা কৰা হ'ব। এই আশ্বাস বুকুত বান্ধি ৰোহিংগীয়া মুছলমানসকলে চকু মুদি ব্ৰিটিছসকললৈ সমৰ্থন আগবঢ়াইছিল। আনহাতে ম্যানমাৰৰ আন থলুৱা লোকসকল আছিল ব্ৰিটিছৰ ঘোৰ বিৰোধী, অৰ্থাৎ জাপানৰ সমৰ্থক। এই কথাটোৰ বাবে ব্ৰিটিছৰ পৰা ম্যানমাৰে স্বাধীনতা লাভ কৰাৰ পাছত ৰোহিংগীয়া মুছলমানক দেশৰ শত্ৰু ৰূপে চোৱা প্ৰৱণতা বৃদ্ধি পাইছিল। অৱশ্যে ৰোহিংগীয়া মুছলমানক পৃথকে চোৱাৰ আঁৰত কেৱল এইটোৱেই মূল কাৰণ নাছিল। ইয়াৰ লগতে বহুকেইটা কাৰণ জড়িত হৈ আছে। তাৰে ভিতৰত নম্বৰ 1, আফগানিস্তানত স্থিত বৃহৎ বৌদ্ধ মূৰ্তিটো আফগানিস্তানী প্ৰশাসনে ভাঙিবলৈ চেষ্টা চলোৱা। নম্বৰ 2, বৌদ্ধ ধৰ্মত জীৱ হত্যা মহাপাপ ৰূপে বিবেচনা কৰাৰ বিপৰীতে ঈদুল আধা দিনা চলোৱা কুৰবানী কাৰুকাৰ্য। নম্বৰ 3, ইছলামিক মৌলবাদী সংগঠনৰ সৈতে ৰোহিংগীয়া মুছলমানৰ সম্পৰ্ক থকা বুলি কৰা সন্দেহ পোষণ। নম্বৰ 4, ইছলামিক সংস্কৃতিক বিদেশী সংস্কৃতি ৰূপে বা বৌদ্ধ সংস্কৃতিৰ বিপৰীত ৰূপে কৰা বিবেচনা। এইবোৰৰ উপৰি গোটেই বিষয়টোত লুকাই থকা কূটনৈতিক কাৰণটো মন কৰিবলগীয়া। আৰম্ভণিৰ পৰা ম্যানমাৰত ইছলাম ধৰ্ম আৰু মুছলমানক লৈ এটা নিগেটিভ ধাৰণা প্ৰচাৰ হৈ আহিছে। এই ক্ষেত্ৰত আগভাগ লৈছে বৌদ্ধ ধৰ্মৰ ধৰ্মগুৰু এছামৰ লগতে এছাম ৰাজনৈতিক নেতাই। মুছলমানসকল ম্যানমাৰলৈ ম্যানমাৰৰ সামাজিক পৰম্পৰা, লোকসংস্কৃতি তথা দেশীয় ঐতিহ্য নোহোৱা কৰিবৰ বাবে আহিছে বুলি ধাৰণা এটা ম্যানমাৰৰ থলুৱা লোকসকলৰ মাজত সোমাই আছে। চকু আগতে দেখা মালয়েছিয়া, ব্ৰুনেই আৰু ইণ্ডোনেছিয়া মুছলমান বহুল দেশ হৈ পৰা কাৰুকাণ্ডবোৰ দেখি ম্যানমাৰবাসীয়ে মুছলমানক লৈ এটা অহেতুক আশংকা পুহি ৰখাও দেখা যায়। সেয়ে মুছলমান মানেই বিপদ ৰূপে চোৱা ট্ৰেণ্ড এটা তাত বহু আগৰে পৰা চলি আহিছে। ইয়াকে সুযোগ হিচাপে আদায় কৰি আহিছে এছাম দল সংগঠনে, বিশেষকৈ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কেইগৰাকীমানে। এই ক্ষেত্ৰত আটাইতকৈ প্ৰভাৱশালী ব্যক্তিজন হৈছে বৌদ্ধ ভিক্ষু অচিন উৰিথু, যাক বুৰ্মিজ বিন লাডেন বুলিও কোৱা হয়। তেওঁৰ নেতৃত্বতে 969 মুভমেণ্ট নামৰ এটা গণ আন্দোলন গঢ় লৈ উঠিছিল। এই 969 মুভমেণ্টৰ মূল উদ্দেশ্য যদিও বৌদ্ধ জনবহুল দেশসমূহত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় সংস্কৃতি ৰক্ষণাবেক্ষণ দিয়া, কিন্তু বাস্তৱ ছবিখন আছিল মুছলমানক য'তে যেনেকৈ পোৱা যায় নিৰ্যাতন চলোৱা। বহু ধৰণৰ হিংসাত্মক কাৰ্যকলাপত লিপ্ত থকাৰ অপৰাধত অচিন উৰিথুৱে 2003 চনত 25 বছৰলৈ জেল বন্দী হৈ পৰিছিল। অৱশ্যে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই 2012 চনৰ জানুৱাৰী মাহত পুনৰ মুকলি আকাশলৈ ওলাই অহাৰ সুযোগ পাইছিল। লগে লগে ম্যানমাৰত বাস কৰা ৰোহিংগীয়া মুছলমানৰ মাজত পুনৰ চিন্তা বাঢ়িবলৈ ধৰিছিল। 2017 চনত ৰোহিংগীয়া মুছলমানৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলিছিল, তাৰ আঁৰৰ মূল মানুহজন আছিল বৌদ্ধ ধৰ্মৰ অহিংসা নীতিত দৃঢ় বিশ্বাসী আৰু সকলো জীৱকে সমানৰূপে চাব জনা মহান বৌদ্ধ ভিক্ষু অচিন উৰিথু। বাংলাদেশত শৰণাৰ্থী ৰূপে থাকিবলৈ লোৱা ৰোহিংগীয়া মুছলমানসকলক ম্যানমাৰ প্ৰশাসনে পুনৰ বুটলি ল'বনে? এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰৰ স্থিতি কি? ৰাষ্ট্ৰসংঘৰ ভূমিকা কেনেধৰণৰ? ৰোহিংগীয়া মুছলমানৰ ভৱিষ্যত কোন দিশে? ইত্যাদিবোৰ প্ৰশ্ন আপোনালৈ আগবঢ়াই আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাৰিছোঁ।